Hey everyone, welcome to my channel Butu's Diary. বহুত দিনৰ মূৰত লং ভিডিও এটা ষ্টাৰ্ট কৰি আছো লং ভিডিও তেনেকে দিয়াই হোৱা নাই বহুত দিন হ'লগে কি জানি আপোনালোকে মোক পাহৰিয়ে গৈছে তো যিকি নহওক বাৰু আজি হৈছে গুৰু পূৰ্ণিমা আৰু আজিৰ পৰাই বলবম ষ্টাৰ্ট হৈছে আমি বলবম উপলক্ষে বশিষ্ঠ মন্দিৰ যাবলৈ ওলাইছো হলৈ আমি ৰেডি হৈছো এতিয়া যাম যেতে ওলালো আমি গৈ থাকো আৰু আপোনালোকক আমাৰ জাৰ্নিটো আৰু তাত গৈ কেনেকুৱা লাগে এক্সপেৰিয়েন্সটো মই কৈ আছো আৰু আপোনালোকে যাতে ভিডিওটো শেষলৈ চাই যায় তাকে আশা কৰিলো তো গাইস এতিয়া আমি বাস স্ট্যান্ডক লগি গৈ আছো মানে আমি বাছত যাম প্ৰথমে অকমান এটিএমত গৈ পইচা উলিয়াই লম কাৰণ ইমান দূৰ যোৱা কথা পইচাতে লাগিবই দিয়ক মানে অভাৰব্ৰিজখন বনোৱাৰ পৰা ইমান অসুবিধা হৈছে সুবিধা হৈছে আৰু অসুবিধা হৈছে মানে আগতে আমি সেইফালে দি বাস স্ট্যান্ডত যাব লাগিছিল আৰু এতিয়া ইমান দূৰ খোজ কাঢ়ি কাঢ়ি যাব লাগে ইমান দূৰ উপায় নাই আৰু বাস ৰখি ৰখি বৰ হৈ গ'লে সব ভয়ে ৰামিছে এই লেখাই সব লেখা নাম কৰা চাওকচোন আকাশখন কি ধুনীয়া হৈ আছে আৰু মোৰ সানছেটৰ ভিউটো খুব ভাল লাগে ভিউ চাই থাকোতে বাছখনেই আহি পালে আৰু এতিয়া যোৱাৰহে কথা বাছখনত উঠি আগৰ সিটত খপককৈ বহিলো আৰু বহাৰ লগে লগে হৰাইঘাট দলং পায়ে গ'লো নহয় নাই নাই দে এইটো কিন্তু মিছাম পামে আৰু বেছি দেৰি নাই আমি বৰ্তমান খোজকাঢ়ি কাঢ়ি গৈ আছো আৰু এনেকৈ গোটেই ৰাস্তাটো বাবাৰ নাম লৈ পেলাই খোজকাঢ়ি গৈ আছিলো বশিষ্ঠ মন্দিৰলৈ বশিষ্ঠ মন্দিৰৰ গেটখন তো মানে আমি মন্দিৰ আহি পালো আৰু এতিয়া মন্দিৰত গৈ পূজা পাতল কৰিম জয় হো শংকৰা আদিদেৱ শংকৰা তেৰে জাপ কে বিনা তো গাইস বৰ্তমান আমি ইয়াত বহিছো মানে আৰু দুজন হোৱা কথা আছে সেইকাৰণে বৰ্তমান ৱেইট কৰিছো অলপমান পিছতে আমি পূজা ষ্টাৰ্ট কৰিম আৰু এই জৰ্ণাটোৰ কাহিনী হয়তো সকলোৱে জানে যেতিয়া বশিষ্ঠ মুনিয়ে মা গংগাক তপবলত আবাহন কৰিছিলে তেতিয়া মা গংগাই সন্তুষ্ট হৈ সন্ধ্যা ললিতা কান্তা ৰূপে এই বশিষ্ঠ মন্দিৰতে বৈ থাকিল গাইস এতিয়া আমি গোটেইকেইটাই গৈছো সেৱা কৰিব ফুল ললো আৰু আমাৰ অতিথি দুগৰাকী আহিল এ ছুটি কেনে গাড়ী আল্লাহ নিপা বেলে গৈছি তো এতিয়া গৈছো সেৱা কৰিব আৰু ভলেবমত গ'লে হেনো এনেকৈ পানীৰ তলৰ পৰা বালি আনি শিৱলিংগ সাজিহে পূজা কৰিব লাগে আৰু আমিও তেনেকৈ গোটেইকেইটাই বৰ্তমান শিৱলিংগটো সাজিছে আৰু ইহঁতৰ সজা হ'লে মই সেৱা কৰিম শিৱলিংগ বনাই সেৱা চেৱা কৰিলোঁ আৰু আমাৰ শিৱলিংগটো আপোনালোকক দেখালোঁ আমি গোটেইকেইটাই মিলি শিৱলিংগটো বনালোঁ কেনেকুৱা লাগিছে তো গাইছ এতিয়া আমি গোটেইকেইটাই ইয়াৰ পৰা ওলাই দিলোঁ আৰু এটা শুক্লেশ্বৰৰ মুখে আমি গতি কৰিম তো তাত আমি খোজকাঢ়ি যাম শুক্লেশ্বৰ মন্দিৰত বাবাৰ কৃপাত আমি যাতে যাব পাৰোঁ শুক্লেশ্বৰলৈ ৰাস্তাৰ পৰা খোজকাঢ়ি আহি এতিয়া আমি অৱশেষত পাণবজাৰ পালোঁ আৰু অলপ টাইম আছে আৰু আমি শুক্লেশ্বৰ যাই পাম আৰু অলপ দেৰি পিছত এনাৰ্জি ল' হৈ গৈছে তো যাই কিনে দেখাইছোঁ শুক্লেশ্বৰৰ পৰিৱেশটো বশিষ্ঠৰ পৰা শুক্লেশ্বৰ মন্দিৰ আহি পালোঁ আৰু এনাৰ্জি লেভেল একদম ল' আৰু এতিয়া বহুত বেয়া লাগিছে এতিয়া ভিতৰত গৈ পেলাই সেৱা চেৱা কৰি আহোঁ গোটেইকেইটাই বুলি চবকেইটাৰে এটা অৱস্থা বেয়া তথাপিতো বাবাৰ আশীৰ্বাদত আহিছোঁ বহুত ভাল লাগিছে আৰু সেই এতিয়া ভিতৰত যাম সেৱা কৰিম তো আপোনালোকক দেখাইছোঁ প্ৰায় 14-15 কিলোমিটাৰ খোজ কাঢ়ি আমাৰ গন্তব্য স্থান পালোঁ এইটো হৈছে শুক্লেশ্বৰ মন্দিৰটো
মন্দিৰত গৈ পেলাই এনেকৈ দীঘলীয়া লাইন অতিক্ৰম কৰিহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু বাবাৰ আশীৰ্বাদ ল'ব পাৰিব। বাবাৰ দৰ্শন কৰি পেলাই সকলো যাত্ৰীয়ে এইখিনি ঠাইলৈ লাইন পাতি থিয় হৈ আছে, কাৰণ ইয়াত বিনামূলীয়া খাদ্য যোগান ধৰি আছে। আচলতে এইটো এটা ভাল পদক্ষেপ আৰু আমিও তাত খাদ্য খাইছোঁ। এইখনেই হৈছে মোৰ থালিখন। তাত বিভিন্ন ধৰণৰ খাদ্য প্ৰভাইড কৰিছে, খিচিৰি, পকৰি, পুৰি, ঘুগুনি চবখিনিয়ে দিছে। তো গাইজ, এতিয়া মানে আমি ষ্টেচন আহি পালোঁ আৰু এতিয়া আমি ঘৰত মানে ৰুমত যাম। চবৰ ৰাতি বুলিয়ে কটালোঁ, ৰাতিপুৱাই গ'ল। একেবাৰে অস্থিৰ, কথা ক'বই মন যোৱা নাই। এতিয়া বাজি আছে কেইটা চাওকচোন, এতিয়া বাজি আছে 4:38 আৰু এতিয়া আমি ষ্টেচনত আছোঁ। ষ্টেচনৰ পৰা ডাইৰেক্ট ৰুম যাম। একদম হালত খাৰাপ, পুৰা ৰাতিটো আমি ৰাস্তাতে কটাইছোঁ। বহুত এটা নতুন এক্সপিৰিয়েঞ্চ, বহুত ভাল লাগিল। তো এতিয়া আমি ৰুমলৈ যাওঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱালৈ আজিৰ ভিডিঅ'টো ইয়াতেই খতম কৰিছোঁ, মানে ইয়াতেই শেষ কৰি দিছোঁ। যদি ভাল পায় তেন্তে কি কৰিব লাগে জানে কৈ দিব আৰু। আজিলৈ বাই বাই।